Hello everyone. আজি আমি গৈ আছো নগাঁৱলৈ মানে নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ। তো আমি মানে খৈৰাবাৰী ষ্টেচনৰ পৰা এতিয়া ডেকাৰগাঁও ষ্টেচনলৈকে গৈ আছো। ডেকাৰগাঁও ষ্টেচনৰ পৰা আমি মিছন চাৰিআলিলৈকে গৈ তাৰ পৰা আমি নগাঁৱলৈ যাম। ট্ৰেইনৰ পৰা নামি এতিয়া নগাঁৱলৈ বুলি গাড়ীত উঠি ললো। এয়া কলিয়া ভোমোৰা দলঙৰ ওপৰেৰে গৈ আছো। ব্ৰহ্মপুত্ৰ নদীৰ ইমান ধুনীয়া পৰিৱেশ আছিল কিন্তু ভিডিঅ'ত ভাল নহল মানে মই ভিডিঅ'ত উঠাবই নোৱাৰিলো। তো এতিয়া আমি আহি পালো এয়া মৃত্যুঞ্জয় মন্দিৰলৈ। ইমান ধুনীয়া মৃত্যুঞ্জয় মন্দিৰ আৰু বহুত ডাঙৰ অসমৰ সৰ্বোচ্চ উচ্চিত মন্দিৰটো হৈছে মৃত্যুঞ্জয় মন্দিৰ এয়া। তো আজি আহি গ'লো আমি। তো এতিয়া গৈ আছো ধূপচাকি জ্বলোৱা স্থানলৈ। তো আমি ধূপচাকি জ্বলাই ল'ম তাৰপিছত ভিতৰলৈ যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ধূপচাকি জ্বলোৱা হৈ গ'ল আৰু আমি এতিয়া যাই আছো ওপৰলৈ। ওপৰৰ মহলাত পূজা কৰা হয় আৰু সেয়ে আমি এতিয়া ওপৰলৈ গৈ আছো। আৰু আজি দেওবাৰ তথাপিও বহুত মানুহ হৈছে। বহুত মানুহ হ'লেই বহুত ভাল লাগে। তো এতিয়া আমি মন্দিৰলৈ যাওঁ তাৰপিছত আপোনালোকক দেখাই যাম। মন্দিৰৰ ভিতৰত এয়া বেৰত ধুনীয়াকৈ শিৱ বাবাৰ ফটোবিলাক আঁৰি থোৱা আছে আৰু যিখিনি পূজা হয় সেইখিনিত শিৱলিংগ আছে। আৰু এয়া পিছৰ মহলাটোত মানে তলৰ মহলাটোত যিজন গুৰু শুক্ৰাচাৰ্য এই মৃত্যুঞ্জয় মন্দিৰৰ শক্তিৰ সৃষ্টি কৰিছিল, মৃত্যুঞ্জয় শক্তিৰ সৃষ্টি কৰিছিল ইয়াতে ধুনীয়াকৈ লিখি থোৱা আছে। আৰু এইজন হৈছে গুৰু শুক্ৰাচাৰ্য। মন্দিৰটোৰ এৰিয়া মানে মজিয়াখন বহুত ডাঙৰ আৰু এইফালে কাষত গণেশ মূৰ্তিও আছিল কিন্তু মই ওচৰলৈকে যাব নোৱাৰিলোঁ। একচুৱেলি আমাৰ টাইমটো বহুত শ্বৰ্ট হৈ আছিল। তো এতিয়া আমি ওলালোঁ তাৰ পৰা। আৰু দেশত কিবা যদি ভুল হৈছে ইয়াৰ পৰা মই ক্ষমা মাগিছোঁ, কিন্তু কিছুমান কথা নাজানো যিহেতু। এয়া মোৰ বেষ্ট ফ্ৰেণ্ড নিজু। এয়া লক্ষ্মী মাৰ মূৰ্তি ৰাখিছে, লক্ষ্মী মাৰ পূজা কৰিছিল তাতে। আৰু এয়া গুৰু শুক্ৰাচাৰ্য। ট্ৰেইন যিহেতু 4:30টাত আছে সেয়ে আমি একদম জলদিকৈ ওলাব লগা হ'ল তাৰ পৰা। একচুৱেলি আমাক ডেকাৰগাঁও ষ্টেচনৰ পৰা মিছন চাৰিআলিৰ পৰা নগাঁৱলৈকে প্ৰায় 2 ঘণ্টা সময় লাগিছিল। সেয়ে আমি তাৰ পৰা সোনকালে ওলালোঁ। তো এতিয়া আমি ফটোবিলাক চাইছোঁ। এয়া মৃত্যুঞ্জয় টেম্পলৰে ফটো হয় আৰু এইবিলাক পূজাৰ সামগ্ৰীৰ দোকান।
এতিয়া গৈ আছোঁ ডেকাৰগাঁও ষ্টেচনলৈকে। আৰু এয়া পালোহি আমি ডেকাৰগাঁও ষ্টেচন। আমি ট্ৰেইনখন নাপাম বুলি ইমান খৰধৰকৈ আহিলোঁ, কিন্তু নাই, ট্ৰেইনখন আহি পোৱা নাই। তো এতিয়া আমি ট্ৰেইনখন নহালৈকে ইয়াতে বহি থাকিম আৰু ট্ৰেইন আহিলে ঘৰলৈ যাম। তো এতিয়া মানে ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ লৈছোঁ। তো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ।